CSK আৰু LSG মাজত যি IPLৰ 39 নম্বৰখন IPL মেচ হৈ আছিলে, আজি CSK LSGয়ে ঘৰতে হৰুৱাই দিলে 6 উইকেটত। CSK প্ৰথম বেটিং কৰি LSGক টাৰ্গেট দিছিলে 211 ৰানৰ। CSK আজি গায়কোৱাডে বৰ ধুনীয়া এটা ইনিংছ খেলে, 60টা বলত 108 ৰান কৰে। গায়কোৱাডৰ আজি 2 নম্বৰটো IPL 100 বনায়। বৰ ধুনীয়া এটা ইনিংছ খেলে আজি গায়কোৱাডে। ইয়াৰ লগে লগে শিৱম ডুবেও বৰ ধুনীয়া এটা ইনিংছ খেলে, 27টা বলত 64 ৰান কৰে আজি শিৱম ডুবে আৰু গায়কোৱাডে মিলি 211 ৰানৰ টাৰ্গেট দিয়ে LSGক। CSKৰ স্ক'ৰ কাৰ্ডখন যদি চাওঁ, আজিনকা ৰাহানে 1 ৰান কৰিছে, গায়কোৱাড 108, মিচেল 11, জাদেজা 16, শিৱম ডুবে 66 আৰু ধোনী 4 ৰান। আজি LSGক জিকাই দিলে মাৰ্কাছ ষ্টইনিছে বৰ ধুনীয়া এটা ইনিংছ খেলে, 63টা বলত 124 ৰান কৰি আজি LSGক জিকাই দিয়ে। LSG যদি বেটিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, আজি ডিককে ভাল খেলিব নোৱাৰিলে 0 মাৰিলে, ৰাহুলে 16, ষ্টইনিছ 124, পাডিক্কাল 13 মাৰিলে, নিকোলাছ পুৰালে বৰ ধুনীয়া এটা ইনিংছ খেলে, 15টা বলত 34 ৰান কৰে, দীপক হুডাই 6টা বলত 17 ৰান কৰি মাৰ্কাছ ষ্টইনিছৰ লগত মেটছখন জিকাই দিয়ে। ইয়াৰ লগে লগে মাৰ্কাছ ষ্টইনিছক আজি প্লেয়াৰ অফ দ্য মেটছ এৱাৰ্ড পাবলৈ সক্ষম হয়। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ ছ' মাছ।